নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ চবৰে ভালে আছে। আজি কাতি বিহু, তো সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মই দোকান খোলাৰ পিছতে খুৰা এজন অহাৰ পিছত খুৰাজনে কয় যে খুৰাজনে যোনটো পেন কাৰ্ড কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিছিলে সেইটো ৰিজেক্ট হৈছে। তো মই চালোঁ মোৰ মেইলত চোৱাৰ পিছত ময়ো যোনটো ৰিচিপ্ট আহি যায় ন, সেই ৰিচিপ্টটো চোৱাৰ পিছত মই চালোঁ যে সেইটো ডেট অফ বাৰ্থ মিছমেটচৰ কাৰণে ৰিজেক্ট হৈছে। তো মই লগে লগে সেইটো NHR ফৰ্মখন ওলাই কিনে তাতে ফটো চটো লগাই গেজেটেড অফিচাৰৰ ছিগনেচাৰ লৈ মই সেইটো NSDL ব্ৰাঞ্চত চেণ্ড কৰি দিওঁ। তাৰপিছত আহে আমাৰ দুগৰাকী মহিলা, সিহঁতে ঘৰ এপ্লাই কৰিছিলে, কিন্তু ঘৰ এতিয়ালৈকে অহা নাই, চৰকাৰী ঘৰ। তো সেইটো মোক সুধিবলৈ আহে যে এপ্লাই হৈ আছে নেকি আৰু আমি ঘৰ কিয় নাপালোঁ বুলি সুধিছে। তো মই সিহঁতক বুজাই ক'লোঁ যে যিসকলে আগতে এপ্লাই কৰিছিলে 2 বছৰ 3 বছৰ আগতে যাৰ জিঅ' টেগ হৈছিলে সিহঁতৰ ঘৰহে এতিয়া আহিছে বা সিহঁতৰ নাম লিষ্টেড হৈ এতিয়া ঘৰবিলাক ডিষ্ট্ৰিবিউট হৈ আছে। তো এতিয়া যদি আপুনি 1-2 দিনত এপ্লাই কৰিছে বা ৰিচেণ্ট এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকে ঘৰটো নাপায়, এইটো দেৰি হ'ব। আৰু যদি কোনোবা অনলাইন দোকানত কোনোবাই কয় যে মই এপ্লাই কৰি দিম বা এপ্লাই হৈ আছে বুলি কয়, তেতিয়াহ'লে আপোনালোকে বিশ্বাস নকৰিব, কাৰণ অনলাইনত এতিয়াও অহা নাই অনলাইন